অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ গেটৰ সন্মুখত ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট। কপিলী মহাবিদ্যালয়ৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে নৱাগত আদৰণি সভা। চৰম অৰাজকতাত বোকাজানৰ চিংহন লেক পৰিণত হল এখন অটব্য হাবিলৈ। নমস্কাৰ, মই সঞ্জয়িতা তেৰণপিয়ে কাড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। ডিফু কলেজৰ পিছত পুনৰ অসম বিশ্ববিদ্যালয় ডিফু চৌহদত দেখা দিছে স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ সমস্যাই। ইয়াৰ প্ৰতিবাদ কল্পে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 8 আগষ্টত বিশ্ববিদ্যালয়ৰ গেটৰ দুৱাৰ বন্ধ কৰি পালন কৰে অৱস্থান ধৰ্মঘট। ফলত বিশ্ববিদ্যালয়ৰ ভিতৰলৈ ধৰ্ণা পালন কৰি থকা সময়ছোৱালৈকে অধ্যাপকসকলেও প্ৰৱেশ কৰিব নোৱাৰি বাহিৰতে অপেক্ষা কৰি থাকিবলগীয়া হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমতে অসমীয়া ভগনীয়া হ'ব। কাৰ্বি আংলঙৰ একমাত্ৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে সুযোগ হেৰুৱাই নিজৰ ঠাইতে ভগনীয়া হোৱাৰ উপক্ৰম হৈছে স্থানীয় ছাত্ৰ ছাত্ৰীৰ লগতে কাৰ্বি ছাত্ৰ ছাত্ৰীসকল। নামভৰ্তিৰ বাবে 8 আগষ্টত ওলাবলগীয়া দ্বিতীয় নং তালিকাত প্ৰতিটো বিভাগতে স্থানীয় ছাত্ৰ ছাত্ৰীৰ নাম অতি কমকৈ অন্তৰ্ভুক্তি হোৱাৰ অভিযোগ ছাত্ৰ ইউনিয়নৰ। University di campus lo ay ang sa English kami RB mate dar locality to admission ke long le lapen ke ong du to admission ka amen ka we putha pini Assam University di campus student union to pada pini university agak include check kan si alang tum ka song ba si do la si labang so ka song do alang tum bang da top ni se lo ti ka bang ke labang so ka song lo dia kami include lapen si lo tu la tunggu sesong ba long tu la sinon ele tu malong sa kami do la you silong le you den pas no station provision no station provision we want justice we want justice we want justice when you just long le kami nona por bank itu man admission ke nang je por ahut bank ke itu arleng khai phan ke ang bong nang bikok si itu man ke nang ber khip si itu man ke nona ke এই তালিকা বৰ্জন কৰাৰ লগতে সৰহ সংখ্যক আসনত স্থানীয় ছাত্ৰ ছাত্ৰীক তালিকাটোত অন্তৰ্ভুক্তি কৰি নামভৰ্তিৰ সুযোগ প্ৰদানৰ দাবী জনায় ছাত্ৰ ইউনিয়নে। আৰু এই ধৰ্মঘট তেতিয়ালৈকে চলিব যেতিয়ালৈকে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা নামভৰ্তিৰ বাবে এই দ্বিতীয় তালিকা বৰ্জন কৰা নহয় আৰু মৌখিক আশ্বাস নচলিব। লিখিত আশ্বাস লাগিবই বুলি সাংবাদিকৰ আগত সদৰি কৰে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ইউনিয়নৰ সভানেত্ৰী ৰীমা ৰং পিপিয়ে। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে 22 বছৰত ভৰি দিলে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ফেলাংপিত অৱস্থিত কপিলী মহাবিদ্যালয়ে। 1995 বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা কপিলী মহাবিদ্যালয়ৰ এই কথাই স্বাভাৱিকতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিক আনন্দ আৰু গৌৰৱান্বিত কৰিছে। কপিলী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা পৰিচালনা সমিতিয়ে 8 আগষ্টত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে মহাবিদ্যালয়ৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস। লগতে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় নৱাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি সভা। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ চাৰ্চিং ইংলেঙৰ সভাপতিত্বত প্ৰতিষ্ঠা দিৱসো নৱাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে যোগদান কৰে কপিলী সমষ্টিৰ পৰা নিৰ্বাচিত সদস্য তথা জনপ্ৰতিনিধি পৱন কুমাৰে। লগতে বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ মণি শৰ্মা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সদস্য ক্ৰমে ৰাম সিং ফাংচো, হোম সিং টেৰাং প্ৰমুখ্য গণ্যমান্য ব্যক্তিসকলে সভাত উপস্থিত থাকে।
মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসো নবাক আদৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত গীত নৃত্য আদি প্ৰদৰ্শন কৰে উল্লেখ্য যে মহাবিদ্যালয়খনৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰি স্মাৰক পত্ৰ MSc পৱন কুমাৰৰ হাতত প্ৰদান কৰে গভৰ্ণিং বডিৰ তৰফৰ পৰা সেই গোটেইখিনি আহ্বান অভিযোগ যাতে পুৰা কৰিব পৰা যায় সমাধান কৰিব পৰা যায় তাৰ কাৰণে চেষ্টা অব্যাহত ৰখা হৈছে We must remember our people, those who have sacrificed their many things for the formation of this part of this culture. It's not a matter of joke. ফিক্স পে যিটো কথা কোৱা হৈছে 3 story যিটো RCC বিল্ডিংৰ কথা কোৱা হৈছে বয়েজ এণ্ড গাৰ্লছ কমন ৰুমৰ কথা কোৱা হৈছে আৰু ষ্টুডেণ্ট হোষ্টেল ফৰ কনষ্ট্ৰাকশ্যন অফ ষ্টুডেণ্টছ হোষ্টেল এণ্ড ষ্টাফ কোৱাৰ্টাৰ এই কথা MSc গৰাকীয়ে আন্তৰিকতাৰে সমস্যা সমাধানৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে খেৰনিৰ পৰা বীৰেন সিং ইংহি কাট নিউজ এখন বিশাল আৰু অত্যন্ত মনোমোহা লেকৰ চৌপাশে আবৃত গছ-গছনিৰ সেউজীয়া ৰঙৰ বিশালতাৰে এক দৃষ্টিনন্দন দৃশ্য সকলো সময়তে প্ৰকৃতিৰ প্ৰেমিক হাত বাউলি দি মাতি থকা এই মনোৰম লেকখন সম্প্ৰতি জিলা পৰ্যটন বিভাগৰ অৱহেলাত চৰম অৰাজকতাত পৰিণত হৈছে এখন অটব্য হাবিলৈ ক'ত আছে চাও আহক বুকাজান মহকুমাৰ অন্তৰ্গত ৰঙাগড়ৰ সমীপৰ চাফাপানীত আছে এই অত্যন্ত মনোৰম অথচ বিভাগীয় চৰকাৰৰ চৰম অৱহেলিত লেকখন বিগত 2007-08 বৰ্ষত বুকাজান ব্লক উন্নয়নৰ তদানীন্তন বিডিঅ প্ৰদীপ টিমুঙৰ কাৰ্যালয়তে লেকখনৰ সুন্দৰ অৱস্থানৰ গুৰুত্ব আৰোপ কৰি কেইবা লাখ টকা ব্যয় কৰি চিংহন লেক নিৰ্মাণ কৰিলে বিডিঅ টিমুঙৰ প্ৰচেষ্টাত অনাদৰ হৈ পৰি থকা লেকখনৰ সৌন্দৰ্য আৰু ইয়াৰ চৌপাশৰ নয়নাভিৰাম দৃশ্যখিনি যেন খুনত সুৱগা চৰিল Idoke Bukajan subdivision ang 22 nong Surupathar lapen 24 nong Deopani Homosti Hoelong dak sapapani along isi Bukajan Development Block atumpen isi asai kiting bondo lake dak ki irpon lake Jinghon Lake pohla labang so Jinghon Lake kidamtang 2007 aningkan video Prodip Timung gitu hud alangli cipaduk pon sidak lak katangka horospon pen kadang labang so Jinghon Lake selampon lo lapen hala so hud ke selam hud abang ke lang mesen lo pipon ma hala so hud dak ke lang mesen labang so Lake stame lang bis stame dolo lapen dak tebok tirai long stame hem dolo lapen dak telong stame ini do lapen hala dak lang beach tim long stame isi hem tab do napason sila so abdi ming thaidang amasi hala so hut ke lang me o anlo lapen hala so hut labang so ke lang mesen pen ajok tebok tirai lapen penan Halloween atum stame ladak kijui lapen ang kelang aphan wang lo lapen dak penangan atum nang jui lo nang lang lo lapen dak penangan tunggang si dak labang so hemalong stame cutun codang la son si piknik tame nang chu ahut stame la tunggang wang lo pangla so hut labang so Jinghon Lake ko penangan anong tame chithang lo tebon stanon ke manghumi me alama bang ka lahan lo hala so hut sulit chodan belo nona bang ke la dak kilang cari pona bang avidet ajok la pendak aniwang ke pangthai kason ka do ka ve ke pan ka videt jod non bang ke bhari aram thipi son se mandelo la pen towaran stamingram su son lo kasi non bang ke dake munit nakijui ki bangi ka philam lo munit ka isi ka phere thume me la son si adim mandelo kasi ladak tebok tera ke do cherok torat tumpen nilitum phanang chini si pini nilitum nang humri pen puthor dak thek pon tholong lo kasi non kang ni mi karbiang lo autonomous council labang so a department ar pu ke do abang pu ye ma ke hai stami puthot labang so Jinghon Lake aphan lang pon pen la so hawar aphan isi kelang mesen mate dak aku puthot aprang ateng ama ang son kapunai pipen selam pipen ke mesen pen ladak palang mejo pen selam pi asonte meparji pusi alang tum petame than kasi labang so ke selam pon pe bang ke bangji নিৰ্মাণৰ পিছতে হাজাৰ হাজাৰ পৰ্যটনৰ
আগমন হল লেকলৈ পাৰত শিশুসকলৰ বাবে নিৰ্মাণ কৰি দিয়া পাৰ্কখনলৈ নিত শিশুসকলৰ আগমনে নিজান লেকখনৰ পাৰৰ বতা ভৰি পৰিছিল শিশুৰ কলৰৱেৰে কিন্তু এতিয়া মাথো নিয়াৰ স্মৃতি হেৰল গোটেইখন হাবিৰে ভৰি পৰিল পৰিষদলৈ আহিবলগীয়া সম্ভাৱ্য ৰিভিনিউৰ পথ বন্ধ হৈ পৰিল একাংশ প্ৰকৃতি প্ৰেমীসকলে এই সন্দৰ্ভত অভিমত ব্যক্ত কৰিছে যে পৰিচালনাৰ অভাৱত পৰি থকা এই লেকখনৰ পৰিচালনাৰ দায়িত্বত কোনো বেচৰকাৰী সংগঠনৰ হাতত ন্যস্ত কৰা হলে চিংহন লেক পুনৰ প্ৰাণ পাই উঠিলহেঁতেন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে লেকখনৰ পুনৰ্নিৰ্মাণ কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ ব্যৱস্থা ল'বনে কেমেৰা পাৰ্চন বিষ্ণু লেখথেৰ সৈতে আনন্দ তেৰাং কাট নিউজ এটা শিশুৰ যুৱক হোৱাৰ বয়স হল বৃহত্তৰ অনবে গাঁৱৰ গড়কাপ্তানি পথ পুনৰ্নিৰ্মাণ বা মেৰামতিৰ কতো চিন মুকাম নাই ফলত প্ৰতিটো বাৰিষাৰ ৰ'দ বৰষুণত অতি সহ্য জহি খহি গৈছে গড়কাপ্তানি পথটিৰ মাজে মাজে এটুকা পুখুৰী সদৃশ গাঁত আৰু শিলগুটিবোৰ চিঞৰি কৈ আছে পথটিক প্ৰয়োজন হৈছে মেৰামতিৰ কিন্তু গড়কাপ্তানি বিভাগ আৰু ইয়াৰ জনপ্ৰতিনিধিৰ চৰম উদাসীনতাত এনে অৱস্থাৰে প্ৰতিদিনে মানুহে যাতায়াত কৰিবলগীয়া হৈছে বিগত 25 বছৰ ধৰি চাওক ডেনগাঁৱৰ সাংবাদিক ৰবিন বেৰ এই ৰিপৰ্ট হয় বিগত 25 বছৰতকৈ অধিক কালে কতো নিৰ্মাণৰ পৰখ নাই হাওৰাঘাট বিধানসভা এলেকাৰ বৃহত্তৰ অনবে গাঁৱৰ এই পথটি চাওক পথটিৰ ছবি দেখিয়ে কাট নিউজৰ দৰ্শকসকলে নিশ্চয় বুজি উঠিছে যে ডেনগাঁৱৰ সাপ্তাহিক বজাৰলৈ যাব পৰা এই প্ৰধান চমু পথৰ কি সাংঘাতিক দুৰৱস্থা পৰিষদত বিগত এএছডিসি শাসন কালছোৱাত বৃহত্তৰ বিথিলাংছৰ 7খন গাঁও অনবে গাঁওকে ধৰি সাৰ্কে এৰ ইংটি পালাম ইংটি গাঁও ফাংচো গাঁও চিনথং হানছে পৰ্টন ইংটি আৰু আদাই হানছে গাঁও আদি প্ৰায় 10খনতকৈ অধিক গাঁও সামৰি এই পথ নিৰ্মাণ কৰা হয় কেৱল চেন গ্ৰেভেল দি কিন্তু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে এএছডিসি চৰকাৰৰ দিনৰ ঠিকাদাৰে তাৰ পিছত কংগ্ৰেছ চৰকাৰৰ দিনত পুনৰ এই পথ নিৰ্মাণৰ বাবে ধনীৰাম ইংটি বোলা ঠিকাদাৰজনক এই পথ নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হয় যদিও এই ঠিকাদাৰজনেও কাম সম্পূৰ্ণ নকৰিলে পথ নিৰ্মাণৰ নামত কেৱল উপাৰ্জনৰ মাধ্যম কৰি পেলোৱা এই পথটিক পৰিৱৰ্তনকামী বিজেপি চৰকাৰে কি ব্যৱস্থা হাতত লয় সেয়া অনাগত দিনবোৰতহে লক্ষণীয় হ'ব পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Good opportunity for all. It is hereby informing to all the computer-interested students belonging ST, SC, OBC and General Caste that the Asian Infotech Computer Education DIFU Center is introducing few career-oriented courses under scheme. Other new centers as Hauraghat, Bokolia, Manja, Wothadlangso, Hamren. Introducing such courses at native places. Student must pay registration fee only. No monthly fee under scheme. So hurry, seat capacity 20 each. Last date of admission 20th of August 2017. Admission is going on. Contact for DIFU Center 90853-78861. Turkimi outlet opposite LDRB DIFU Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি
আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। বিশুদ্ধ পানী খোৱাৰ সপোন সম্প্ৰতি বগা হাতীলৈ পৰিণত হৈছে বালিপথাৰত। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা ৰাইজৰ হিতাৰ্থে নামবৰ আদৰ্শত বহুৱালে পানী যোগান আঁচনি অধীনত স্থাপিত কৰিলে পানী যোগান ব্যৱস্থা। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি কোটি টকা ব্যয় কৰি বৃহত্তৰ ৰাইজৰ বিশুদ্ধ পানী যোগান ব্যৱস্থা কৰি দিয়াৰ নামত বৃহৎ পানী টেংক, কাৰ্যালয়, আৱাসগৃহ সজালে। কিন্তু বিগত কেইবা বছৰ ধৰি সুপৰিচালনাৰ অভাৱত সকলোবোৰ মাথোন অৱহেলিত হৈ পৰি ৰল। ডিপাৰ্টমেণ্ট আছে আছিল আমি ফান বিৰটা নটিয়ান ইম নিকম ফানা ফান এটা jo bang na tuta maksuman mere চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰিচালনাৰ বিষয়ে কি দক্ষতা থাকিব? যদিও ইয়াৰ ৰাইজে মিলি এই বিষয় সন্দৰ্ভত বিভাগীয় ঊৰ্ধ্বত কৃতপক্ষক জনোৱাই নহয় অনেক অনুনয় বিনয় কৰা হ'ল, কিন্তু আজিৰ তাৰিখলৈকে কোনো গুৰুত্ব নেপালে বিষয়টোৱে। পৰিষদত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এনেদৰে পেলাই থোৱা ৰাইজৰ সম্পত্তি পুন কাৰ্যক্ষম কৰি নৱগঠিত বিজেপি চৰকাৰে পৰিৱৰ্তনকামী লক্ষ্যক হাতে কামে ৰূপান্তৰিত কৰি দেখুৱাবনে? বোকাজানৰ পৰা আনন্দ তেৰঙৰ ৰিপৰ্ট, কাট নিউজ। পুনৰ জলমগ্ন মহামায়া সমষ্টিৰ অন্তৰ্গত ডকমকাৰ বৃহত্তৰ কৃষিভূমি। সোমবাৰে দুপৰীয়া হোৱা মুখলধাৰ বৰষুণত পাহাৰ অঞ্চলৰ পৰা নামি অহা পানীৰ ঢলে বিস্তৃত কৃষিভূমি বুৰাই পেলাইছে বানে। বিগত প্ৰবল বানৰ ফলত সন্মুখীন হোৱা দুৰ্বিষহক সপোন খেতিয়ক ৰাইজে পাহৰাই নাই। পুনৰ প্ৰবল বৰষুণৰ ফলত পাহাৰৰ পৰা হঠাতে নামি অহা পানীৰ ঢলে কৰকান্থী নৈৰ বুকুৰ জলপৃষ্ঠ উফন্দাই তুলিছে, যাৰ ফলত নৈৰ পাৰ্শ্ব এলেকাৰ বিস্তৃত অঞ্চলৰ কৃষিভূমিত নকৈ ঠন ধৰি উঠা ধানসমূহ নষ্ট হোৱাৰ আশংকা কৰিছে খেতিয়ক ৰাইজে। দেনগাঁৱৰ পৰা ৰবিন বে, কাট নিউজ। গোটেই উত্তৰ পূৰ্বাঞ্চল জুৰি ভ্ৰমণ কৰি ভ্ৰমণকাৰী আনস মিশ্ৰ যোৱা শুকুৰবাৰে উপস্থিত হয় ডিমা হাছাওৰ পাহাৰীয়া চহৰ হাফলঙত। বৃত্তিত এজন ব্যৱসায়ী উত্তৰ প্ৰদেশৰ এলাহাবাদ অধিবাসী আনস মিশ্ৰই কিন্তু হাতত অৰ্থৰ নামত ফুটা কৰি নোলোৱাকৈ ঘূৰি আছে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, আইজলৰ দৰে এটাৰ পিছত এটা ৰাজ্য। আহক হাফলঙৰ পৰা সুৰজ বৰ্মনে যুগুতাই পঠোৱা এই ৰিপৰ্টটো চাওঁ। হাফলঙৰ আনসক ৰোহিত বোলা স্থানীয় যুৱক এজনে চহৰৰ সমগ্ৰ গুৰুত্বপূৰ্ণ ঠাইবোৰ দেখুৱাৰ লগতে থকা মেলা আৰু খোৱাৰ ব্যৱস্থা কৰি দিয়ে। আনস মিশ্ৰই সাংবাদিকৰ আগত মতামত ব্যক্ত কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ মানুহে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ মানা কৰিছিল।
কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনি ভাল ব্যৱহাৰ নকৰে আৰু তেওঁলোকৰ ব্যৱহাৰবোৰ সন্দেহজনক মিশ্ৰই কয় যে এনেকৈ কেনেকৈ ক'ব পাৰে সেই মানুহখিনিয়ে ইয়াৰ মানুহখিনি যে কিমান মৰমীয়াল আৰু কি সুন্দৰ ব্যৱহাৰ কৰে তেওঁ হাফলঙৰ পৰা মানুহখিনিৰ ব্যৱহাৰ আৰু আদৰ সৎকাৰৰ অতিশয় সন্তুষ্ট হোৱা বুলি কোৱাৰ লগতে হাফলঙৰ বিষয়ে কয় যে অসমৰ ভিতৰত স্বৰ্গ যদি এই হাফলঙে আৰু দ্বিতীয় উচ্চ অঞ্চল এই হাফলঙৰ জলবায়ু বৰ স্বাস্থ্যকৰ ইতিমধ্যে দেশৰ 16খনকৈ ৰাজ্য ভ্ৰমণ কৰা আনস মিশ্ৰই দেশৰ কেন্দ্ৰীয় শাসিত ৰাজ্য 3খনো ভ্ৰমণ কৰিলে আৰু ভ্ৰমণ এতিয়া অব্যাহত আছে মিশ্ৰই দেওবাৰে হাফলং এৰি ত্ৰিপুৰালৈ যাব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ